Welcome back. I am just a teacher. আজিৰ ভিডিও ক্লাছত আমি আৰম্ভ কৰিম the future continuous tense. যে আমি আজি আৰম্ভ কৰিম future continuous tense ৰ বিষয়ে। আমি ইয়াতেই অৰ্থটো পাই যাম যে future continuous tense অৰ্থাৎ ভৱিষ্যত চলি থকা future continuous tense. ফিউচাৰ মানে হৈ গ'ল ভৱিষ্যত, কণ্টিনিউৱাছ মানে কাৰ্যৰত হৈ থকা, চলি থকা। অৰ্থাৎ আমি জানিলোঁ ভৱিষ্যতে কোনো এক কাৰ্য হৈ থাকিব বা চলি থাকিব বুজালে আমি ফিউচাৰ কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰোঁ। ভৱিষ্যতে কোনো এক কাম হৈ থাকিব। ধৰি লওক মই তেতিয়া শুই থাকিম। তুমি লগৰজনক কৈছা যেতিয়া তুমি যাবা মই তেতিয়া শুই থাকিম। অৰ্থাৎ ভৱিষ্যতে কামটো চলি থাকিব। সিহঁতে সন্ধিয়া ইয়ালৈ আহি থাকিব। সিহঁতে সন্ধিয়া ইয়ালৈ আহি থাকিব। অৰ্থাৎ সন্ধিয়া সিহঁতে কামটো কৰি থাকিব, কামটো চলি থাকিব, কিন্তু ভৱিষ্যত কাৰ্যৰত হৈ থাকিব। অৰ্থাৎ তাৰপাছত ধৰি লওক মই ঘৰলৈ 10 বজাত গৈ থাকিম। 10 বজাত মই ঘৰলৈ গৈ থাকিম। তুমি কাৰোবাক ফোনত কথা পাতিছা, তুমি কৈছা যে মই 10 বজাত ঘৰলৈ গৈ থাকিম। অৰ্থাৎ তুমি যোৱাই নাই, ভৱিষ্যতে তোমাৰ দ্বাৰা কামটো চলিহে থাকিব। অৰ্থাৎ কোনো এটা কাৰ্য ফিউচাৰত যদি কণ্টিনিউৱাছ হয়, অৰ্থাৎ ভৱিষ্যতে চলিব বা চলি থাকিব বুজায়, তেতিয়া আমি এই টেন্সৰ ব্যৱহাৰ কৰোঁ। চ' এই টেন্সৰ বাবে আমি এটা ষ্ট্ৰাকচাৰৰ প্ৰয়োজন হ'ব, যিটোত আমি পাওঁ সাবজেক্ট প্লাস shall be নাইবা will be, shall be will be প্লাস verb ing প্লাস other word. এতিয়া সাবজেক্ট shall be will be verb ing object. এতিয়া shall be বহিব I shall be we shall be, অৰ্থাৎ I আৰু we লগত shall be আৰু বাকি সকলোৰে লগত will be বহিব। সো আমি কওঁ I shall be, we shall be, you will be, they will be, he will be, কোনে? সো আমি গম পালোঁ I আৰু we লগত shall be, বাকি সকলোৰে লগত will be বহিব। এতিয়া আমি বাক্যলৈ ট্ৰান্সলেট কৰোঁ, যে অসমীয়াত বনাই আমি ইংলিছলৈ ট্ৰান্সলেট কৰোঁ। যে মই তেতিয়া ভাত খাই থাকিম। তুমি কৈছা মই তেতিয়া ভাত খাই থাকিম। মই তেতিয়া ভাত খাই থাকিম। ভাত খাই থাকিম। মই তেতিয়া ভাত খাই থাকিম। তুমি ধৰি লোৱা কৈছা লগৰজনক যে তুমি যেতিয়া যাবা মই চাগে তেতিয়া ভাত খাই থাকিম। অৰ্থাৎ মই তেতিয়া ভাত খাই থাকিম মানে কামটো হোৱাই নাই, ভৱিষ্যতে কামটো চলি থাকিব। অৰ্থাৎ ভৱিষ্যতে সেই কামটো মই কৰি থাকিম। সেইকাৰণে ফিউচাৰ কণ্টিনিউৱাছ আৰু য'ত ছাবজেক্ট হ'ব মই, চ' লিখিম I, shall be I লগত বহে shall be, I shall be খাই থাকিম। খোৱাটোক কয় eat verb, ভাৰ্বৰ লগত ing, verb ing, eat ing, I shall be eating rice, মই ভাত খাই থাকিম। তেতিয়া আদাৰ ৱৰ্ড হ'ব then. চ' আমি পালোঁ I shall be eating rice then. I shall be eating rice then. Subject shall be, verb ing, other word. আৰু আমি চাওঁ যে মই তুমি তেতিয়া লিখি থাকিবা। ধৰি লওক তুমি তেতিয়া লিখি থাকিবা বা তুমি আবেলি লিখি থাকিবা। অৰ্থাৎ মই ক'লোঁ তুমি আবেলি লিখি থাকিবা। তুমি আবেলি লিখি থাকিবা। লিখি থাকিবা। অৰ্থাৎ আবেলি কামটো চলি থাকিব, ভৱিষ্যতে কামটো চলি থাকিব। অৰ্থাৎ তুমি ইউ লগত বহিব will be, you will be, লিখি থকাটো কয় ৰাইট, ৰাইটৰ লগত ing, writing, you will be writing, আবেলি হলে
in the afternoon, in the afternoon, afternoon, in the afternoon অৰ্থাৎ আফটাৰনুনৰ আগত আমি কি বহাইছো in the afternoon এটা টাইমৰ ভিতৰত তুমি খেলি থাকিবা সো আমি বহাইছো in the afternoon in the evening সন্ধিয়া at night ৰাতি at noon দুপৰীয়া in the morning ৰাতিপুৱা অৰ্থাৎ আমি কেইটামান শব্দ পাওঁ আপোনালোকে জানে তথাপিও কৈ দিছো যে in the morning মৰ্নিংৰ আগত আমি in the বহাওঁ যে I always get up at 5 o'clock in the morning. In the morning means ৰাতিপুৱা অৰ্থাৎ মৰ্নিংৰ আগত in the afternoon, in the afternoon অৰ্থাৎ ভাটিবেলা afternoon means ভাটিবেলা মই ভাটিবেলা খেলো in the afternoon তাৰপিছত কৈছা সন্ধিয়া ইভিনিংৰ আগত আমি কি বহাম in the অৰ্থাৎ মই সন্ধিয়া ধূপ দিওঁ in the evening ঠিক আছে কিন্তু দুপৰীয়া আৰু ৰাতি দুপৰীয়া at noon দুপৰীয়াৰ আগত at আৰু ৰাতিৰ আগতো at night এইকেইটা আমি শিকিলো night আগত at noonৰ আগত at বাকি in the morning in the afternoon in the evening এনেদৰে আৰু এটা বাক্য চাওঁ সাপোজ তেওঁ কৈছে যে আমি 4 বজাত ক্ৰিকেট খেলি থাকিম আমি 4 বজাত ক্ৰিকেট খেলি থাকিম এতিয়া বাক্যটো লিখিলো আমি 4 বজাত ক্ৰিকেট খেলি থাকিম অৰ্থাৎ 4 বজা নাই 4 যেতিয়া বাজিব আমি কামটো চলাই থাকিম অৰ্থাৎ 4 বাজিটো ভৱিষ্যত ফিউচাৰ হৈ আছে অৰ্থাৎ ফিউচাৰত কামটো চলি থাকিব সেই কাৰণে কয় ফিউচাৰ কন্টিনিউয়াস অৰ্থাৎ ভৱিষ্যতে চলি থকা আমি 4 বজাত ক্ৰিকেট খেলি থাকিম ইয়াত আমি কি পাম আমি সাবজেক্ট হ'ব উই আই আৰু উই লগত shall be বহে উই shall be খেলি থকা কয় প্লেৰ লগত ing উই shall be playing ক্ৰিকেট খেলি থাকিম ক্ৰিকেটটো ক্ৰিকেটে কয় খেলবোৰ খেলে কয় ক্ৰিকেট ফুটবল ভলি একেই কয় খেলবোৰ সাধাৰণতে একেই হয় উই shall be playing ক্ৰিকেট আমি ক্ৰিকেট খেলি থাকিম 4 বজাত টাইমৰ আগত আমি at প্ৰিপজিশন বহাওঁ টাইমৰ আগত আমি সদায় at প্ৰিপজিশন বহাওঁ at 4 o'clock যিকোনো টাইমৰ আগত 12 বজাত at 12 at 4 at 5 এনেদৰে মই 9 বজাত স্কুল যাওঁ I go to school at 9 am অৰ্থাৎ 9 বজাত মই স্কুল যাওঁ অৰ্থাৎ টাইমৰ আগত আমি at প্ৰিপজিশনৰ ব্যৱহাৰ কৰিম ঠিক আছে I hope এই ভিডিও ক্লাছত আমি ফিউচাৰ কন্টিনিউয়াস ভৱিষ্যত চলি থকা বাক্যৰ আভাস পালো নেক্সট ভিডিও ক্লাছত আকৌ লগ পোৱাৰ আশাৰে till then stay home stay safe